হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম আসাম হিষ্টৰীৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। আজিৰ এই ভিডিঅ'টো অসমৰ ইতিহাসৰ লগত জড়িত দ্বিতীয়টো ভিডিঅ'। যোৱাকালি মই ইয়াৰ প্ৰথমটো ভিডিঅ' আপলোড কৰিছোঁ। যদি আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেই লিংকত ক্লিক কৰি আগৰ ভিডিঅ'টো চাই ল'ব। আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কাৰ্বি আংলং। অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং। 2 নম্বৰ কোৱেশ্চনটো হ'ল অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বাংলাদেশ। 3 নম্বৰ কোৱেশ্চনটো হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বৰাইল পাহাৰে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক বৰাইল পাহাৰে পৃথক কৰিছে। 4 নম্বৰ কোৱেশ্চনটো হ'ল অসমত জহকালি হোৱা প্ৰবল বতাহ বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বৰদৈচিলা। 5 নম্বৰ কোৱেশ্চনটো হ'ল অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বৰাইল পাহাৰ। অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম হৈছে বৰাইল পাহাৰ। 6 নম্বৰ কোৱেশ্চনটো হ'ল কাঁহ পিতলৰ বাচন বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল সৰ্থেবাৰী। 7 নম্বৰ কোৱেশ্চনটো হ'ল অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চাবুৱা। 8 নম্বৰ কোৱেশ্চনটো হ'ল ভাৰতৰ কোন দিশত অসম অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব উত্তৰ পূব। ভাৰতৰ উত্তৰ পূব দিশত অসম অৱস্থিত। 9 নম্বৰ কোৱেশ্চনটো হ'ল আহোম সাম্ৰাজ্যৰ শীৰ্ষজন স্বৰ্গদেউ কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰকান্ত সিংহ। 10 নম্বৰ কোৱেশ্চনটো হ'ল দীঘলী পুখুৰীটো কোনে খন্দাইছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভগদত্তই। দীঘলী পুখুৰীটো ভগদত্তই খন্দাইছিল। 11 নম্বৰ কোৱেশ্চনটো হ'ল হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কুমাৰ ভাস্কৰ বৰ্মন। 12 নম্বৰ কোৱেশ্চনটো হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা। 13 নম্বৰ কোৱেশ্চনটো হ'ল প্ৰথম অসমীয়া মহিলা পাইলট কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ধীৰা হাজৰিকা। 14 নম্বৰ কোৱেশ্চনটো হ'ল নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল চিত্ৰাচল। নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত। 15 নম্বৰ কোৱেশ্চনটো হ'ল শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল একেলগে অসমৰ কোনখন ঠাইত অৱস্থিত? শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল একেলগে অসমৰ শিৱসাগৰত অৱস্থিত। 16 নম্বৰ কোৱেশ্চনটো হ'ল প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপন কৰা হৈছিল? উমানন্দ মন্দিৰটো 1694 চনত স্থাপিত কৰা হৈছিল। 17 নম্বৰ কোৱেশ্চনটো হ'ল ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত?
ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব উমানন্দ। ভস্মাচল পাহাৰত উমানন্দ মন্দিৰ অৱস্থিত। 18 নম্বৰ কুৱেশ্যনটো হ'ল অসমত মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান কোনখন? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হাজ। হাজ হৈছে মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান। 19 নম্বৰ কুৱেশ্যনটো হ'ল পঞ্চপীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ধুবুৰী। পঞ্চপীৰ দৰগাহ অসমৰ ধুবুৰীত অৱস্থিত। আজিৰ অন্তিমটো কুৱেশ্যন হৈছে গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দক্ষিণ পাৰে। গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰে অৱস্থিত।